Hello everyone, নমস্কাৰ খুলুমবাই মই মালবিকাই পুনৰবাৰ আপোনালোকক মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি এঠাইলৈ যাব ওলাইছো মানে ৰঙিয়াৰ পৰা মোৰ দাদা বৌ আৰু ভন্টি কেইজনীমান আহিছে মই কেদিন একদম ব্লগ বনাব পৰা নাই ভাবিছিলো দাদাহৰ আহিলে সদায় ব্লগ বনাম কিন্তু নোৱাৰিলো মানে এনেকৈ ৰন্ধা বঢ়া কামত ব্যস্ত হৈ গলো আমাৰ বেটিৰ মানে চুলিকটা নিয়ম আছিলে মুণ্ড খুৰা মানে চিলাকৰণ কয় হেতু আছিলে হেতু মই ভালকে ভিডিঅ' বনাব নেপালো কোনোবা এনে ভিডিঅ'টো বনোৱা আছে মই সবৰে পৰা লৈ কেনে এডিট কৰি দি দিম যেহেতুকে সব বস্তু মই ইউটিউবত মেমৰিজ হিচাপে থৈ দিব বিচাৰিছো তো বেটিৰ চুলিকটাটো থবই লাগিব মই নিজে ব্লগ কৰিব নোৱাৰিলেও ভিডিঅ'টো মই কালেক্ট কৰি কেনে এডিট কৰি দিম কিন্তু অকনমান দেৰি হ'ব কাৰণ একেদিন যেহেতুকে একদম মোবাইল টিপিব টাইম নাই সো এডিট কৰিব নোৱাৰিছো দাদাহত কাইলে যাবগে তেতিয়া দাদাহত যোৱাৰ পিছত মই এডিট কৰি দি দিম আজি মানে আমি আমাৰ ওচৰতে থকা টিপাম ঠাইখনত দেৱী মন্দিৰ এখন আছে সেই দেৱী মন্দিৰলৈ আমি আজি যাম সো দাদাহতক দেখাম বুলি ভাবিছো আজি সকলে চোৱা নাই দেৱী মন্দিৰলৈ অহা নাই হেকলেও মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব আৰু স্পেশালি লৰা সমৰ বহুত মানুহে দেখা পোৱা নাই তো হিয়তেও মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব তো ভাবিলো আজি ব্লগটো বনাও আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আজি মোৰ ভিডিঅ'ত দাদা বৌহতকো দেখি পাব ভন্টি কেজনীকো দেখি পাব মই পাছলৈ ভিডিঅ'ত লাহে দেখাই থাকিম সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব এয়া আমি যাব ওলালো হে পিনে বৌহত আছে আৰু ইপিনে আমাৰ টেকলি বেটি চা এই তুনো মাইছ নাই আছন নাই দে Takli beti. Hai inde. Hai. Are pene amar babu. Iya. Babu. Isa nai thi. Songgi onsu. Yote na jai. ভিডিও বনাত চলজনী বৰ দিগদাৰ দিয়ে ৰে বাই টাটা বাই আংক নঙা মাহি হাই মাহি যোৰহাটৰ পৰা আহিছে এইপিনে আইতা আছে আইতা গাড়ী আহি ৰখি আছে আমাৰ বলা এয়া আমি আহি পালো গাড়ীৰ পৰা নামিলো মই ৰাস্তা ভিডিঅ' নকৰিলো কাৰণ স্কুটিত আহিছিলে মোৰ অলপ অসুবিধা হৈছিলে মোবাইলটো ধৰিবলৈ হেতু কাৰণে নকৰিলো এতিয়া আমি আহি পালো এয়া আগত দাদাহতে গৈ আছে এবাৰ চাই লওক ভিউটো ইমান ধুনীয়া লাগে ইসা হাগান ৰ নং হায়াবাং লানাंगोन না আজি মা লগত অহা নাই যে বেটিক ল'বলৈ মই এটা দিগদাৰ হ'ব চিৰিটো উঠিবলৈ আগৰ বাৰত এবাৰ আহিছিলে মাহত আহিছিলে মাহতে লৈ দিছিলে এতিয়া আজি মই ল'ব লাগিব বাগান আছে যিহেতুকে এইবিলাক বাগানত কাম কৰা মানুহবোৰ মানে কাঠ তুলি আছে এইপিনে খেতিৰ পথাৰ আছে এইপিনে টিলা এটাৰ ওপৰত বাগান বুলি কোৱা সেই ওপৰৰ পিনে পুৰা উঠি যাব লাগিব মাহী আপুনি পাৰিব নাই পাৰিম আছে এনে হাত্তা পুৰা আৰু আমাৰ বেটি শুই গ'ল ইচাই লৈ আছে আৰু বাবু শুই গ'ল বাবুক দাদাই লৈছে আৰু এইটো বৌ এতিয়া ভালকে দেখাই দিম আমি আগৰবাৰ আহিছিলো যে এইপিনে পুৰা উঠি গৈছো আমাৰ বেটিক হেৰি বৰমাই লৈ উঠিছে আৰু ৰাজবীৰ অকলে ইমান চিৰি উঠি গৈছে তাৰপিছত ৰাতি গৈ কেনে দেউতাকক মালিচ কৰিব দিছে
গাড়ী আনিব নিদিয়ে যে ইয়ালৈকে আনিব নিদিয়ে এতিয়াহে আচল মজা বল পাৰিবি নাই ব'লা जोंदो ना পাৰিব তো ফটো তুলিব মাতিছে এইয়া মাহীয়ে सिगां फैनाय जि निंगुलांदो राजबिरा बासा हारसिंनो साया लागि थांदो ओमफ्राय हराव होनदो बिफाखो आंखो नों मालिस खालामना होबाय था आं मबाइल थुबाय थागोननो জানুৱাৰী ডিচেম্বৰত আহিলে যে বহুত মানে একদম ভিৰ হৈ যায় এতিয়া আহিলে বহুত ভাল কোনো নাথাকে যে ইয়াত কিটা চিৰি আছিলে লিখা আছিলে ময়ো পাহৰি গ'লো মানে কিমান চিৰি আছিলে ইয়াত মই সেকেন্ড টাইম আহিছো ফার্স্ট টাইম লাস্ট ডিসেম্বৰত আহিছিলো এতিয়া সেকেন্ড টাইম ইমান ভালকে নাজানো তথাপি আপোনালোকক দেখাই দিছো অলপ চিৰি উঠোতে ভাগৰ লাগিল সবে অকণমান বহি ললে আকৌ এতিয়া গৈ আছো ওপৰত সেইয়া তলৰ পিনে চাচোন চব বাগানে বাগান মানে বাগানৰ মাজত পাহাৰৰ ওপৰত আৰু মন্দিৰটো এয়া চাওক ভাগৰ লাগিলে এইখিনিতে সবে এৰিতে গুচি গ'ল মই খোজ কাঢ়িবই পৰা নাই ৰ ভাগৰ লগাই নাই ইয়াৰ পৰা চাওকচোন ওপৰত সেইয়া সিটোতো গৈ নাপায় সিটোত গৈ আকৌ আছে গৈয়ে আছো আমি গৈয়ে আছো উকা চেণ্ডেল পিন্ধি আহিলে শেষ এই আমার বেটি ফটো মারি নিছো কন্যাকে ada tahu ada ada আগৰ পৰা আহোঁতে মই ভাবিছিলোঁ আৰু আহিবই নোৱাৰিম নেকি ইমান ভাগৰ লাগে এয়া চাওকচোন তলত ওপৰৰ পৰা চাওকচোন চবৰে ভাগৰ লাগি গৈছে কিন্তু উঠি যোৱাৰ পিছত যে আহোঁতে আকৌ ভাগৰ নালাগে আহোঁতে সোনকালে অহা নিচিনা লাগে গুগলি কিনে হিচাপি লাচে লাচে Apa nak ada tu nama? Oh, lase rara. Bila nak kau mepos, gelang kan dah. Dah. Ah, pontik deh, saya pon nation. Agak kan makin pada pon.
Dinor ma. Bye. Gelikan. Ini nak. Ini. Geli jajan gitu ya. masih kenal tari gelau apa di sini? Tari aji gelau. Tari gelau itu no? এয়া ফাইনেলি আমি মন্দিৰ আহি পালোঁ। এইখনে মন্দিৰটো ইমান ভালকৈ কৰা নাই যদিও মানে বহুত পুৰণা মন্দিৰ হয়। মই ইমান বিশেষকৈ ইয়াৰ বিষয়ে নাজানো কাৰণে মই আপোনালোকক ক'ব পৰা নাই, কাৰণ ভুলকৈ ক'লে হয়তো বেয়া হ'ব কথাটো। সেইটো কাৰণে মই ইমান ক'ব পৰা নাই। জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ এইটো মন্দিৰটো। ককা আপুনি এই মন্দিৰৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি? হয়, কৈ দিয়কচোন কেতিয়া হৈছিলে, কেতিয়া দিনৰ হয়? 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখে চাউলৰ চুকাফাই মৌ মানুহ প্ৰদেশৰ পৰা আহি এই টিপামত ভৰি দিলেহি 2 ডিচেম্বৰ তাৰিখে। সেই 2 ডিচেম্বৰ তাৰিখৰ পৰাই ইয়াত মানে চুকাফাক পূজা অৰ্চনা কৰিব অৰ্থে এই দেওঘৰটো সাজি দিয়া আছে। চাচেং এইটো ন? এই মন্দিৰখন একেই ন? মন্দিৰখন বনদেৱী মন্দিৰ। বনদেৱী বনাঞ্চল শাসন কৰিবৰ কাৰণে বনদেৱী পৌফিচক মানে পঠাইছিলে। সেইখন ন? এইখন মানে ময়ো ইয়াত নতুন যে মই নিজে ইমান ভালকে নাজানো, সেইটো কাৰণে আপোনাক ক'ব ক'লো। চুকাফাই বনদেৱী চুকাফাক সপোনত দেখুৱালে। যেতিয়া চুকাফা ইয়াত আছিলে বনদেৱীয়ে চুকাফাক সপোনত দেখুৱালে, তুমি ইয়াত ৰাজ্য বিচাৰ কৰিব আহিছা, গতিকে তুমি মোক কজলা ঘোঁৰাটো উচৰ্গা কৰা, তেতিয়া তুমি ইয়াত থাকিব পাৰিবা, নহ'লে অহা বাটেদি ঘূৰি যাব লাগিব। তেনেকৈ বনদেৱী কৰে। তাৰপিছত বনদেৱীৰ নামত কজলা ঘোঁৰাটো উচৰ্গা কৰিলে, পূজাবলৈ দিলে। তাৰপিছত চুকাফা ইয়াত থাকি ৰাজ্য বিস্তাৰ কাৰণে সক্ষম হয়। ধন্যবাদ দেই ককা কোৱাৰ কাৰণে, ইমান ধুনীয়াকৈ ক'লে আপুনি দেই। শুনিলে আপোনালোকে ককাই ক'লে, মই ইমান ভালকৈ নাজানো, তো ককাকে ক'ব দিলোঁ, আপোনালোকে হয়তো বুজি পালে। মাৰিম ছোৱালীজনীৰ লগত, আমাৰ ছোৱালীজনীৰ লগত। ধন্যমা নিয়া অ' Mama, ayo, bila kau ni. Wow. Babu. Dia pun siapa ini makan ini. Ini tak sabuk. মাহীৰ ফটো মাৰা পচাপ না এইপিনে বহু ফটো মাৰিবলৈ ভিতৰত সোমাই গৈছে।
চবে ফটো মাৰাত লাগি আছে মোকো মাৰি দিবি নাই আমি মাহী আৰু মই পাগৰি গ'লো বহি আছো মায়ে ঠিকছে ফটো মাৰিলে পষ্টটো দেখুৱাই দিলো নহয় আপোনালোকক মোৰ চুলি তুলি কি অৱস্থা হৈ গ'ল চাচোন ইয়া আপোনাৰো ন এই ৰঙাটো দেখিয়ে পাইছে আপোনাৰ চুলিটো এতিয়া আমি ওলামে আৰু কাৰণ ঘৰত গৈ কেনে আকৌ মানে ঘৰত নহয় যদি মাহঁতৰ ওলোৱা হোৱা নাই তে ঘৰত সোমাব লাগিব আৰু যদি মাহঁতৰ ওলোৱা হৈছে তো ৰাস্তাৰ পৰাই মাহঁতক লৈ যাম মানে ভণ্টিহঁতৰ ঘৰত যাম আমি নিমন্ত্ৰণ আছে মাহী আমাৰ দাদাহঁতক ভাত খাবলৈ মাতিছে আমাৰ ভণ্টিকটো চিনিয়ে পায় আপোনালোকে যিসকলে মোৰ ব্লগটো কণ্টিনিউ চাই থাকে ৰেগুলাৰ সেইসকলে জানে ভণ্টিক মোৰ ব্লগত দেখি পাই থাকে সেই ভণ্টিহঁতৰ ঘৰত আমি যাম নিমন্ত্ৰণ আছে ভাত খাব পূজা কাম বাই ইচ্ছা মা আশীৰ্বাদ বিষয় এয়া আহি পালোহি 1056টা চিৰি আছে বুলি এইমাত্ৰ গম পালোঁ তাত মানে লোকেল মানুহ দুজন আছিলে সিহঁতক সুধিলোঁ কিমানটা চিৰি আছে বুলি সিহঁতে জানে ইয়াতে থাকে ক'লে 1056টা চিৰি আছে বুলি কৈছে এই 1056টা চিৰি কেনেকৈ গৈ আহিলোঁ যোৱা টাইমত একদম যাব নোৱাৰিম যেন লাগে কিন্তু অহাৰ পিছত যে গমেই নাপায় যে গৈ আহিলোঁ বুলি কাৰণ ফাৰ্ষ্ট টাইম যেতিয়া মই আহিছিলোঁ তেতিয়াও ভাবিছিলোঁ তেতিয়াই ভাবিছিলোঁ আৰু নেক্সট টাইম আহিব পাৰিম নে নাই ইমান ভাগৰ লাগিছিলে কিন্তু আজি ইমানটা ভাগৰ নালাগিলে আৰু লাগিলে যদিও আগৰ বাৰৰ নিচিনা নালাগিলে আৰু গৈ অহাৰ পিছত গমেই নাপায় আপুনি কেনেকৈ গৈ আহিলে চ' এতিয়া আৰু ঘৰলৈ যাওঁ খোজ কাঢ়িব পাৰিছে চা মই আজি চিৰিও বগাব জানা হৈ গ'ল না পৰি যাব ইয়াতে এয়া আমি ভণ্টিহঁতৰ ঘৰ আহি পালোঁ আহি এতিয়া বহিছোঁ জাষ্ট ভাত বনাই থৈ দিছে ভাত খাম আৰু যাম এয়া ভণ্টিয়ে পানী দিছে চিনিয়ে পায় চবে তাক দেখিয়ে থাকে তাক মোৰ ব্লগত ঠিক আছে পানী চানী খাই লওঁ আৰু ভাতো আৰু এয়া আমি ভাত খাই কেনে ভণ্টিহঁতে বোলে অকণমান ফুৰিবলৈ মন গৈছে ইহঁতে অহা নাই ন আজি ফাৰ্ষ্ট টাইম আহিছে সেইটো কাৰণে ইহঁতক অকণমান ৰাস্তাত ফুৰাবলৈ লৈ আহিছোঁ অথনি মন্দিৰত নোযোৱা ভণ্টি দুটা এয়া ভাল লাগে এনে ৰাস্তাবিলাক গাঁওখন ভিতৰত অকণমান কিন্তু ৰাস্তাটো বহুত ভাল লাগে ভণ্টিহঁতৰ তাত অহা গ'ল এয়া ফুলটো ইমান ধুনীয়া ফুলিছে কি লাগে ফুল লাগে এয়া কি ধুনীয়া ফুলি আছে চাচোন এয়া বাবু এইটো কাৰ মোবাইল হা তোমাৰ মোবাইল বাপৰে আমাৰ বাবুৰ মোবাইল আছে দে দেখাই দিয়া তোমাৰ মোবাইলটো বাপা কোনে কিনি দিছে হা কোনে কিনি দিছে এতিয়াৰ পৰা ইমান ডাঙৰ মোবাইল ল'ব পৰা হৈছে ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোনপ্ৰথমে আপোনালোকে পাই থাকে চ' লগ পাম আন এটি নতুন ভিডিঅ' লৈ আজিলৈ ইমানতে সামৰিছোঁ বাই 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 ইয়াতে ব্লগটো সামৰি দিছোঁ নহ'লে ঘৰত গৈ আকৌ ভিডিঅ' বনাব পাৰিম নে নোৱাৰিম তাৰ একো ঠিকনা নাই কাৰণ ঘৰত গৈ আকৌ ভাত পানী বনোৱাৰ কথা আছে আৰু ভাগৰো লাগিল বহুত চ' বাই বাই